আজি অমিত কলহ যাত্ৰাত আমাৰ নিচাংপানী খণ্ড উন্নয়নৰ তৰফৰ 11টা পঞ্চায়তৰ আজি এই সৰ্বোদয় পঞ্চায়তত আমি উপস্থিত হৈছোহি। ইয়াত আমাৰ বিডিঅ উপস্থিত আছে আৰু বিশেষকৈ আজি এই দিনটোত আমাৰ জিলা শিক্ষা বিষয়া IS ডাঙৰীয়া উপস্থিত আছে। BPMকে আদি কৰি এই পঞ্চায়তৰ কাউন্সিলৰ ৱাৰ্ড মেম্বাৰকে আদি কৰি মহিলা গোটৰ সদস্যসকল আৰু আমাৰ গ্ৰাম্য গোট হওক, আমাৰ মণ্ডল গোট আৰু সেল্ফ হেল্প গোট আটাইসকল মহিলা মাই মাতৃক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। এই যাত্ৰা আমি ইয়াৰ পৰা পঞ্চায়ত কাৰ্যালয়লৈকে যাম। গাঁৱৰ পৰা যি আমি মাটি সংগ্ৰহ কৰিছিলোঁ এই মাটিখিনি আমি পঞ্চায়ত কাৰ্যালয়ৰ মিক্স কৰি আমি এটা কলহত ভৰাই অহা 15 তাৰিখে ইয়াৰ পৰা আকৌ ব্লকলৈ লৈ যাম। গতিকেলৈ এইটো গাঁৱৰ পৰা পঞ্চায়তৰ পৰা ব্লক আৰু ব্লকৰ পৰা গুৱাহাটী কলাক্ষেত্ৰ, ইয়াৰ পৰা ব্লকৰ পৰা আমাৰ 2টা কলহ মাটি যাব। আপোনালোকে জানে এটা কলহ ইতিমধ্যে ৱাৰ মেমৰিয়েলত দিল্লীত দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া এই বীৰ জোৱানসকল বা স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত নিৰ্মাণ কৰা অমিত ভাটিকা অৰ্থাৎ শ্বহীদ উদ্যান এখন নিৰ্মাণ হ'ব। তালৈ আমাৰ অকণ মাটি যাব, প্ৰতি ঘৰৰে অকণমান হ'লেও মাটি আমাৰ দিল্লীত যাব। আৰু দ্বিতীয়টো কলহ যাব গহপুৰত। কনকলতা বৰুৱা জানে নাৰী ত্যাগৰ জ্বলন্ত প্ৰতীক, দেশ প্ৰেমৰ জ্বলন্ত প্ৰতীক। সেই কনকলতা বৰুৱাৰ স্মৃতিত এখন ইউনিভাৰ্চিটি অসম চৰকাৰৰ তৰফৰ পৰা বনোৱা হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ প্ৰচেষ্টাত বনিব। সেই ইউনিভাৰ্চিটিলৈ আমাৰ অকণ মাতি যাব। অৰ্থাৎ এইটো সম্পূৰ্ণ আমাৰ দেশ প্ৰেমৰ কাৰ্যসূচী, জাতি প্ৰেমৰ কাৰ্যসূচী, আমি বীৰসকলক সন্মান জনোৱা কাৰ্যসূচী আৰু দেশখন সুৰক্ষিত কৰি ৰখাৰ কাৰ্যসূচী। আৰু আমি সকলো জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী একত্ৰিত হৈ এই মহান ভাৰতীয় যে মহান অসমীয়া জাতি, ইয়াক আমি প্ৰতিফলিত কৰিবৰ কাৰণে ৰাইজক অধিক সজাগ সচেতন কৰিবৰ কাৰণে এই কাৰ্যসূচী। গতিকে ইয়াত আপোনালোক সকলোৱে অংশগ্ৰহণ কৰাটো প্ৰতিজন নাগৰিকৰে দায়িত্ব। আজি সৰ্বোদয় পঞ্চায়তৰ আটাইকেইখন গাঁৱৰ পৰা যেনেধৰণে আই মাতৃ যুৱকসকল ওলাই আহিছে হিলদল ভাঙি, মই ভাবোঁ এইটো আমাৰ কাৰণে খুব ভাল। আগন্তুক দিনত আমাৰ জাতিটোক আমি সুৰক্ষিত কৰি ৰাখিম। আমি ৰাষ্ট্ৰৰ নিৰ্মাণৰ কামত আত্মনিয়োগ কৰিম। মহিলা সবলীকৰণে হওক, গ্ৰাম্য অঞ্চলৰ উন্নয়নে হওক, অন্যান্য চৰকাৰী আঁচনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অন্ত্যোদয় আঁচনিৰ জৰিয়তে যিবিলাক আমাক দি আছে এইখিনিও আমি সঠিকভাৱে কাৰ্যকৰী কৰিব পাৰিম। এই সংকল্প ল'বৰ কাৰণে আৰু ৰাইজক সজাগ সচেতন কৰিবৰ কাৰণে এই যাত্ৰা হৈছে। গতিকে মই এই যাত্ৰাক আপোনালোক অংশগ্ৰহণকাৰীকে মই ধন্যবাদ জনাই মই যাত্ৰাটোৰ দুৱাৰ মুকলি কৰা হৈছে বুলি ঘোষণা কৰিলোঁ। জয় আই অসম, জয় হিন্দ, ভাৰত মাতা কি। আমি গায়নৰ দলটিক আগলৈ আহি আমি আদৰিবৰ বাবে অনুৰোধ জনাইছোঁ। গায়নৰ দলটিক হাত মাৰিব পাৰে। গায়নৰ দলটি অলপ আগলৈ আহক।
এই মাটিতে জনম ললো এই মাটিতে সৰগ দেশ বুলিলে বুকু পাতি দিবলে ভয় আমি নকৰো এই মাটিতে জনম ললো এই মাটিতে সৰগ দিবলে ভয় আমি নকৰো এই মাটিতে জনম ললো এই মাটিতে সৰগ এই মাটিতে জনম ললো এই মাটিতে সৰগ দিবলে ভয় আমি নকৰো এই মাটিতে জনম ললো এই মাটিতে সৰগ